Challenge dong. আজি নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মাছ মাৰিব গৈছিলোঁ এইটো কাৰণে সৰু সৰু মাছ পালোঁ আমাৰ টাউনত এনেকৈ সৰু লোকেল মাছ নাপায় সেইটো কাৰণে আজি মানে সৰু হ'লেও মানে নিজে চালনিৰ পৰা মাৰি অনা সেইটো কাৰণে বাছি আছোঁ এতিয়া আজি পাতত নিদিওঁ আৰু এনেকৈ শিঙৰা অলপ সৰু মানে কাঁইটকেইটা অলপ গুচাই আছোঁ চগাইছে ইয়াত চাওকচোন শিঙৰা সৰু সৰু আমাৰ ইয়াত এনেকৈ লোকেল মাছ পাবলৈ বহুত টান সেইটো কাৰণে ইমান মানে হেৰি কৰা নাই এয়া চাওক সৰু শিঙৰা কাঁইটকেইটা গুচাই লওঁ তাৰপিছত আপোনালোকে এইটো মানে কিছুমানে হয়তো সৰু মাছ নাখায়ে আমিতো সৰু মাছ খাই ভাল পাওঁ এনেকুৱা লোকেল মাছ নাপায় আমাৰ ইয়াত চ' এয়া হ'ল দনিকণা সৰু পুঠি আৰু শিঙৰা লগতে কাৱৈ মাছ সৰু এটাও পালোঁ সৰু সৰু মাছ আৰু এতিয়া মানে মাছটো বাছি লওঁ বাছি তাৰপিছত ফ্ৰাই কৰিব লাগিব আজি মাছটো সাজৰ লগত খাম বুলি ভাবিছোঁ কিছুমানে ভাবিব পাৰে ইমান সৰু মাছটো খায়নে বুলি কিন্তু সৰু মাছত বহুত ভিটামিন থাকে সেইটো কাৰণে আমি সৰু মাছ খাই ভাল পাওঁ আৰু এতিয়া মানে সৰু মাছটো সেইটো কাৰণে এটাও নেৰোঁ আৰু ভালকৈ বাছি লৈছোঁ So guys এতিয়া তেল কেৰাহী গৰম হৈ গ'ল আৰু কেৰাহী গৰম হোৱাৰ পিছত মই তেল দিলোঁ আৰু তেলটো অলপ পকিব দিব লাগিব আৰু আদা নহৰু জলকীয়া আৰু পিঁয়াজ
কাৰণে